মৰ্ণিং অভয়। গুড মৰ্ণিং দাদা। আৰে দিকে কেতিয়া আহিলি? আহিবলৈ যাবতো লাগিব। ডিকে দা কালিৰ পৰা ষ্টুডিঅ'তে আছে। কালি দিনে ৰাতিয়ে আস্থাৰ গানটোকে শুনি আছে। এতিয়াহে নিজৰ কামত লাগিছে। তোক মানিছো দেই দিকে। সেইবোৰ বাদ দিয়ক। স্পন্দন দা ক'ৰ পৰা উঠালে ন ইমান টেলেণ্টেড ছিংগাৰজন? এই যে মানুহ। হেল্ল' ক হয় নেকি? মই জাষ্ট ষ্টুডিঅ' পাইছিলোহে। ৰ মই গৈ আছো ৰ। গতিকে তই হ'ব মোৰ ইমাৰ্জেঞ্চি কাম এটা ওলাল হে। ঠিক আছে। এই আস্থাৰ কামটো মিউজিকৰ কামখিনি কৰ। কৰিছ ন? অঁ কৰিছো। এই মানুহজনে কম কামোৰ দিছে নেকি? গান ৰেডি কৰি বোলে ফাইনেল প্ৰডাক্ট শুনিহে এৰিব। হা হ'ব দে, মই কিন্তু আহি কিনে গানটো শুনিম কিন্তু। আহোঁ গতিকে তই থাক মই আহোঁ। তই টেনশ্যন ল'ব নালাগে, গান চুপাৰ হিট হ'ব। হ'ব দে হ'ব। ফুলৰ খোপানে